আওলা মাজলে নথোন প্ৰত্যেকৰ সন্মুখত এটা জলপাত্ৰ দিয়া হৈছে তাতে 3 চাল ফুললৈকে দিয়া হৈছে নহয় প্ৰত্যেকজন ব্যক্তিয়ে সন্মুখত এটা জলপাত্ৰ দিয়া হৈছে তাতে ফুললৈকে 3 চাল দিয়া আছে পানীখিনি খোৱাৰ পৰা স্পৰ্শ কৰিব তাৰ ওপৰত বাঁহখন দিব পানীখিনি স্পৰ্শ কৰিব খোৱাৰ পৰা পানীখিনি শুদ্ধ কৰিব লাগিব তাৰ ওপৰত বাঁহখন দিব বুজিছেনে লাগিব পানীখিনি ঠিক আছে হ'ব দে ফুল